নমস্কাৰ, আজি মই দেখুৱাব গৈ আছোঁ চাওক লোকেল মুৰ্গী পোৱালি 4 দিনৰ পোৱালি। আপোনালোকক লাগে যদি জনাব, মই দি আছোঁ। এয়া হৈছে ডাঙৰ হ'ল, এয়া ডাঙৰ হৈছে চাওক। লাগিলে কণ্টেক্ট কৰিব, পোৱালিও পাব। এয়া হাঁহ, এয়া মোৰ বন্ধু কাজুৱে কৰিছে। হাঁহো আছে, তাৰ লোকেল মুৰ্গীও আছে, দেখুৱাম। চাওক হাঁহক দানা দিছে, দানা মানে ভাতো খুৱাব পাৰে আপুনি। দানাটো কম খৰচ কৰিম বুলি ভাবিছে যদি ভাতো খুৱাব পাৰে হাঁহক। লোকেল মুৰ্গী, তাৰ মাহেলী 20,000 টকা ইনকাম হয়। লোকেল মুৰ্গী, হাঁহ চাওক কেনেদৰে থৈছে। এয়া পোৱালি উমনিত দিছিলে এজনী, 12টা পোৱালি হৈছে। দুজনী, এজনী 12টা হৈছে। ঘৰত পাৰও ৰাখিছে, পাৰকো দিছে দানা। চাওক লোকেল মুৰ্গী এনেকে বাৰীত এৰি দিব পাৰে চৰিবৰ কাৰণে, তেতিয়া দানাটো আপুনি কম খোৱালেও হ'ব। দিনত এৰি দিলে, ৰাতি সোমোৱাই দিলে ঘৰত আপোনাৰ কম খৰচত ভাল লাভৱান হৈছে। ধান ছটিয়াই দিছে সি এনেদৰে বহুতো লাভৱান হৈছে, স্বাৱলম্বী হৈছে। আপোনালোকে এনেদৰে ব্যৱসায় কৰিব পাৰে। চাওক এইখিনি ডাঙৰখিনি এক্সট্ৰা কৰি থোৱা হৈছে। চাওক এইখিনি কণী পাৰিবৰ কাৰণেও থোৱা হৈছে। বাকী এইখিনি সৰু মানে এয়া 3 পোৱা চাইজ। মই এতিয়া দেখুৱাম হাঁহৰ পোৱালি আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাওক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হাঁহৰ পোৱালি দেখুৱাই আছো, এই হাঁহৰ পোৱালি চাওক। হাঁহ লাগিলে আপোনালোকে জনাব। হাঁহৰ পোৱালিৰ বাবে মোৰ লগত যোগাযোগ কৰিব। খাকী কেম্বেল আছে, ইণ্ডিয়ান ৰানাৰ্ছ আছে, হোৱাইট পেকিং আছে, গল্ডেন 300 আছে। লোকেল যোনটো পাতি হাঁহ এবিধো পাব, জনাব। এইখিনি কেনেদৰে ৰখা হৈছে চাওক। পুখুৰীৰ কাষতে আপোনালোকৰ পুখুৰী আছে যদি পুখুৰীৰ কাষতে ঘৰ এটা বনাওক। পুখুৰীত এৰি দিব পাৰিব। চাওক ধুনীয়াকৈ খেলি আছে, এনেদৰে পুখুৰীত এৰি দিব পাৰে দিনটোৰ কাৰণে। আকৌ আপুনি আবেলি টাইমত দানা দিলে, পুখুৰীৰ ওপৰতে ঘৰ বনালে বেছি ভাল। সিহঁতৰ লেট্ৰিনটো মাছে খাব পাৰিব। অসমীয়া ল'ৰা স্বাৱলম্বী হ'বলৈ এয়াই পথ বাছি ল'ব লাগিব। কিহৰ কাৰণে? এতিয়া পঢ়ি শুনি আপোনাৰ চৰকাৰী চাকৰি নাই, ওলাই আছে বাছতে ইণ্টাৰভিউ হোৱা নাই। ঠিক এনেদৰে ব্যৱসায়ত লাগিব লাগিব। এতিয়া ব্যৱসায়ীৰ পৰা লাভৱান হ'ব লাগিব। এনেদৰে সকলোৱে ব্যৱসায়ত নামক, আমাৰ অসমীয়া ল'ৰাবোৰ স্বাৱলম্বী হওক, তাৰে কামনা কৰিলোঁ। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ধন্যবাদ।